কলমৰ অন্য এটি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি অংগনবাদী কেন্দ্ৰলৈ আহি ওচৰৰে শিশু এটি কেন্দ্ৰলৈ নহাত মই শিশুটিৰ ঘৰলৈ গ'লোঁ আৰু মোক যোৱা দেখি শিশুটিয়ে দৌৰা দৌৰিকৈ হাত ভৰি ধুই কানি কাপোৰ পিন্ধি একেবাৰে মোৰ লগত যাবলৈ বৰ ধুনীয়াকৈ ওলাইছে। মই নিবলৈ অহাত শিশুটিয়ে বৰ ভাল পাইছে আৰু সি হাঁহি হাঁহি ধুনীয়াকৈ ওলাইছে এতিয়া মোৰ লগত যাব। আৰু সদায় গৈ থকা শিশুটি কেন্দ্ৰত নগ'লে মোৰো ভাল নালাগে। ভাবিলোঁ লৈয়ে যাওঁ, একেবাৰে ঘৰৰ পৰা আহি যিহেতু বেছি দূৰে নহয়, কেন্দ্ৰলৈ গ'লে কিবা এটা শিকিবও পাৰিব এনেই থকাতকৈ। ঘৰৰ পৰা নিবলৈ অহাত সি খুব ফূৰ্তি পাইছে আৰু মোৰ আগে আগে গৈ আছে কেন্দ্ৰলৈ। আৰু এইখিনিৰ এই ঠাইখিনিৰ ওচৰতে মোৰ কেন্দ্ৰটি হয়। এয়া মোৰ কেন্দ্ৰৰ চৌপাশ। এইখিনিতে আপোনালোকক জনাওঁ যে অংগনবাদী কেন্দ্ৰসমূহত দুই এটি শিশু হাতখন মুখলৈ নিয়া অভ্যাস প্ৰায় থাকে আৰু সেই শিশুখিনিক আমি সেই অভ্যাস আঁতৰাবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ, কাৰণ এই অভ্যাস থাকিলে শিশুসকল পেলুৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব নোৱাৰিব। আৰু তাৰ বাবে আমি শিশুসকলক এনেধৰণে শিক্ষা দিবলৈ চেষ্টা কৰোঁ যাতে তেওঁলোকে বুজি পায়। ইয়াতে কি হয় জানানা, কাটি আহিবা সকলোৱে নখ কাটিবা, নখ কাটিবা। তোমালোকে যে এনেকে বস্তু খাই থাকা, এনেকে থাকা, সেনেকে কৰিব নাপায় দেই। কি হয়, তোমালোকে এনেকে লাৰি থাকিলে এনেকে আমি যে মাটি লাৰু বা কিবা বস্তু লাৰিলে সেইবিলাকত কি থাকে জানানা, সৰু সৰু আমি চকু দি দেখা নাপাওঁ, তাতে কণী থাকে, কেঁচুৰ কণী থাকে, পেলু হয়। পেলু আমাৰ যে পেট যে কামুৰে, পেট বিষায়, কোৱা না নাই, মাক কোৱা না নাই? এনেকে যে মাটিবিলাক লাৰা তোমালোকৰ ইয়াতে চা নখত সৰু সৰু কি আহে, কণী আহে, কেঁচুৰ কণী, পেলু। সেই পেলু এনেকে যদি খাই থাকো আমি, তেতিয়া কি হয়, সেই পেলুটো পেলুৰ কণীটো এনেকে মুখৰ ভিতৰত সোমাই যায়। তাৰপিছত আমি এনেকে সোমাই দিয়াৰ পিছত কণীটো ক'ত যাব? পেটত যাব না নাই? যাব। তাৰপিছত কি হ'ব? কণীটো লাহে লাহে কি হ'ব? ডাঙৰ হ'ব পেটত ডাঙৰ হয়, ইমান দীঘল হৈ যাব তোমাৰ পেটত। তাৰপিছত পেটত কণীটোৰ পিছত কি হ'ব? কামুৰি থাকিব তোমালোকৰ পেটত। এডালৰ পৰা দুডাল কেঁচু হ'ব, দুডালৰ পৰা তাৰপিছত সেই কেঁচু আমি যে মুৰ্গী যে কণী পাৰে, কণীৰ পৰা পোৱালি হয় নে নহয়? হয়। এই কণীৰ পৰা কি হয়, ইমান প্ৰথমতে ইমান হ'ব, তাৰপিছত ইমান হয়, ইখিনিমান দীঘল কেঁচু হ'ব তোমালোকৰ পেটত। যেতিয়া আঙুলি ভৰাই থাকিবা, তাৰপিছত কি কৰিব, পেটত একদম এনেকে ইয়াতে কণী থাকে, পেলুৰ কণী থাকে নখৰ ভিতৰত। কেঁচুটো তুমি যে গিলি দিবা, গিলি দিয়াৰ পিছত ভিতৰত কণীৰ পৰা কেঁচু হৈ যায়, পেলু হৈ যায়, পেলু। তুমি এনেকে মুখত ভৰাই থাকা যে আঙুলিত, এনেকে নাপায় দেই। আৰু ভৰাবা নেকি মুখত ল'বা আৰু আঙুলিত ল'বা। নলওঁ বুলি কৈ দিয়া, নহয়। আৰু আঙুলি ল'বা নেকি মুখত? কোনে ল'বা আৰু আঙুলি মুখত? নলওঁ বুলি কৈ দিয়া, নল'বা দে। কেঁচু হ'লে কামুৰি তোমালোক ডক্টৰ তাতে লৈ যাব। ডক্টৰে তোমালোকক কি কৰিব? পেট কাটি দিব কেঁচু হোৱাৰ কাৰণে। ভয় লাগে নে নালাগে? ভয় লাগিছে নে নাই? আঙুলি মুখত নল'বা দে, ল'বা না আৰু নলওঁ বুলি কৈ দিয়া। আজিৰ পৰা আঙুলি মুখত নলওঁ, হ'ব না? মোৰ কথা মানিবা? ভাল ল'ৰা হয় না নহয়? চাপৰি বজাই দিয়া, সকলোৱে মোৰ কথা শুনিবা দেই। এইবিলাক মুখত নলয়। সেনে নকৰে। কাৰ ককা আছে কৈ দিয়াচোন। ককা কাৰ আছে? ককা মৰম কৰে না? আজি তোমালোকক ককা দেউতাই মৰম কৰা গান শিকাম। ককা দেউতা, তোমাৰ ককা আছে?
মৰম কৰে ৰেডি ককা দেউতা ইমান ভাল আমাক মৰম কৰে ৰাতিপুৱা শুই উঠি খোজ কাঢ়ি ফুৰে আবেলিতে আমাক লৈ ফুৰিবলৈ যায় সন্ধিয়াতে আমাক তেওঁ সাধু কথা কয় ককাৰ হতে থাকি আমি বৰ ভাল পাওঁ ককা দেউতাক এৰি আমি কলৈ কলে যাওঁ হ'ব দে আছা নাছা একো কথা নাই দে একবার মাতা আহা দুবরি আহা দুবরি না দুবরি মা আছে রে বা কি ডাঙর সে তুমি বাড়ি আনছি দুবরি মা রে আহা নিয়া যা দুবরি এই মাতা নাচ করিছে ককা দেউতা ইমান ভাল ককা দেউতা ইমান ভাল আমাক মৰম কৰে ৰাতিপুৱা শুই উঠি খোজ কাঢ়ি ফুৰে একো নহয় ছোৱালী মানুহ কি হয় ছোৱালী মানুহ নাথাকে নেকি কাৰ লগত থাকিবা টিকলুৰ লগত হৈছে এইবাৰ নাপাৰিবা এইবাৰ মাতিবা কিন্তু দেই জোৰে ককা দেউতা ইমান ভাল আমাক মৰম কৰে ৰাতিপুৱা শুই উঠি খোজ কাঢ়ি ফুৰে আবেলিতে আমাক লৈ ফুৰিবলৈ যায় সন্ধিয়াতে আমাক সাধু কথা কয় ককা দেউতা ইমান ভাল আমাক মৰম কৰে ৰাতিপুৱা শুই উঠি খোজ কাঢ়ি ফুৰে আবেলিতে আমাক লৈ ফুৰিবলৈ যায় সন্ধিয়াতে আমাক তেওঁ সাধু কথা কয় ককাৰ হতে থাকি আমি বৰ ভাল পাওঁ ককা দেউতাক এৰি আমি কলৈ কলে যাওঁ তোমালোকে ভাল পোৱা নে ককাৰ লগত থাকি ভাল লাগে নে নাই ঘৰত ককা থাকিলে ভাল লাগে ন ককা দেউতাই কিমান মৰম কৰে ককা দেউতাই